নমস্কাৰ বন্ধুসকল, জ্ঞানৰ ভাণ্ডাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু আগলৈকে ভাল হৈ থাকিব। তো বন্ধুসকল, মই আজি এই ভিডিঅ'টোৰ ভিতৰত আপোনালোকক ক'বলৈ ওলাইছোঁ যে আমাৰ এই গেলেক্সি, আমাৰ এই যিখন মিল্কীৱে গেলেক্সি আছে, তাত আমাৰ বাহিৰে কিবা বেলেগ সভ্যতা থাকিব পাৰেনে নোৱাৰে, এইটো মই কিছুমান ৰিচাৰ্চ কৰি আপোনালোকক ক'ব ওলাইছোঁ। তো আপোনালোকে অলপ ভিডিঅ'টো একেলগে চাই থাকিব। যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যিহেতু এইটো আপোনালোকৰ চেনেল, মই মাত্ৰ ইয়াক চোৱা চিতাহে কৰোঁ। তো আপোনালোকে ভিডিঅ'টো চাব বা চেনেলটো গ্ৰ' কৰাত মোক সহায় কৰক। ধন্যবাদ। তেতিয়ালৈ কৰক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। দ্য এষ্ট্ৰ'ফিজিকেল জাৰ্নেলত সোমবাৰে প্ৰকাশ হোৱা এক অধ্যয়নত কৈছে যে আমাৰ মিল্কীৱে গেলেক্সিত কম হ'লেও 36 এক্টিভ ইণ্টেলিজেণ্ট আৰু যোগাযোগ কৰিব পৰা সভ্যতা থাকিব পাৰে। কিন্তু সময় আৰু দূৰত্বৰ কাৰণে এইটো কেতিয়াও জানিব নোৱাৰিম যে সেইবোৰ কেতিয়াবা অস্তিত্বত আছিল। বৈজ্ঞানিকসকলে ড্ৰেক সমীকৰণৰ আধাৰত গণনা কৰিছে, যাক 1961 চনত এষ্ট্ৰনমাৰ ফ্ৰেংক ড্ৰেকে লিখিছিল। লেখকসকলে অধ্যয়নত লিখিছে যে ড্ৰেকে এটা সমীকৰণ বিকশিত কৰিছিল, যাৰ দ্বাৰা এই গণনা কৰিব পাৰি যে গেলেক্সিৰ ভিতৰত কিমানটা চেটি মানে কমিউনিকেটিং এক্সট্ৰা টেৰেষ্ট্ৰিয়েল ইণ্টেলিজেণ্ট সভ্যতা থাকিব পাৰে। তথাপিও ইয়াৰ বহুতো পৰিভাষাৰ কথা আমি এতিয়ালৈকে জানিব পৰা হোৱা নাই, আৰু সভ্যতাবোৰ সম্ভাৱিত সংখ্যাৰ গণনাৰ বাবে বেলেগ বেলেগ পথৰ ব্যৱহাৰ কৰাটো উচিত। সেইবাবে নটিংহাম ইউনিভাৰ্চিটিৰ বৈজ্ঞানিকসকলে নিজৰ দৃষ্টিকোণ বিকশিত কৰিলে। নটিংহাম ইউনিভাৰ্চিটিৰ এক এষ্ট্ৰ'ফিজিক্সৰ প্ৰফেচৰ আৰু সহ-লেখক ক্ৰিষ্ট'ফাৰ কনছলিছে কৈছে, ড্ৰেক সমীকৰণৰ আধাৰত আমাৰ ফালৰ পৰা সম্পূৰ্ণ কৰা গণনা মতে গুৰুত্বপূৰ্ণ পাৰ্থক্য এই যে আমি এই বিষয়ত বহুত সৰল ধাৰণা বনাওঁ যে জীৱন কেনেকৈ বিকশিত হ'ল। তেওঁ কৈছে, তাৰ মাজত এটা এনেকুৱা যে জীৱন বৈজ্ঞানিক পদ্ধতিৰে তৈয়াৰ হয়, মানে যদি সঠিক পৰিস্থিতিত থাকে তেতিয়াহে জীৱনৰ উৎপত্তি হ'ব। ইয়াত সেইটো কঠিন প্ৰশ্ন নাই যে কোনো তৰা থাকিব পৰা যোগ্য স্থলত গ্ৰহটোৰ কোনটো ভাগ জীৱনৰ নিৰ্মাণ কৰিব আৰু জীৱনৰ কোনটো ভাগ বুদ্ধিমান জীৱনলৈ বিকশিত হ'ব। এই প্ৰশ্নবোৰৰ উত্তৰ এতিয়ালৈ দিব পৰা নাযাব, যেতিয়ালৈকে আমি বাস্তৱত জীৱনৰ কথা উলিয়াব নোৱাৰোঁ, আৰু এইটো আমি এতিয়ালৈকে কৰা নাই। এই বৈজ্ঞানিকসকলে গেলেক্সিত জীৱনৰ কমজোৰ আৰু মজবুত সীমাবোৰ কৰাৰ বাবে এষ্ট্ৰলজিকেল কপাৰনিকান প্ৰিন্সিপাল ডেভেলপ কৰিছে। বৈজ্ঞানিকৰ অনুসৰি এই সমীকৰণৰ পৰা গেলেক্সিত তৰাৰ নিৰ্মাণ আৰু তাৰ বয়সৰ অনুমান পোৱা যায়। ইয়াৰ দ্বাৰা তৰাৰ ধাতু বা সামগ্ৰীৰো অনুমান পোৱা যায়, আৰু এইটোও গম পোৱা যায় যে পৃথিৱীৰ দৰে থাকিব পৰা যোগ্য গ্ৰহ হয়নে নহয়। নটিংহাম ইউনিভাৰ্চিটিৰ ইঞ্জিনিয়াৰিং ফেকাল্টিত এক এছিষ্টেণ্ট প্ৰফেচৰ টম বেষ্টপিয়ে এক ষ্টেটমেণ্ট দি কৈছিল যে দুটা এষ্ট্ৰনমিকেল কপাৰনিকান সীমাই 500 বছৰৰ কম বছৰত বা 500 বছৰৰ পিছত জীৱন উৎপন্ন কৰিব, ঠিক পৃথিৱীৰ নিচিনা, য'ত 450 বছৰৰ পিছত আমাৰ সভ্যতাটো নিৰ্মাণ হৈছিল। ইয়াক এষ্ট্ৰলজিকেল কপাৰনিকান সিদ্ধান্ত বুলি কোৱা হয়, কাৰণ এইটো ধৰা হয় যে আমাৰ অস্তিত্ব বিশেষ নহয়। এয়েই সেইটো স্থিতি যে গেলেক্সিত যি ধৰণে পৃথিৱীত বুদ্ধিমান জীৱন বিকশিত হৈছে, তেন্তে এনেধৰণে আৰু ক'ৰবাত জীৱনৰ বিকশিত হ'ব। লেখকসকলে কৈছে যে সেই 36 সভ্যতাৰ পৰা এটা নিম্নতম দূৰত্ব মোটামুটি 17,000 লাইট ইয়াৰ হয়। সেইকাৰণে বৰ্তমান সময়ত বিচাৰি উলিওৱা আৰু সংযোগ বা কমিউনিকেট কৰাটো অসম্ভৱ। ইয়াত এটা আৰু জটিল প্ৰশ্ন আছে যে এই সভ্যতাসমূহৰ জীৱন বা আয়ু কিমান দীঘলীয়া হয়। গৱেষণাৰ নেতৃত্ব কৰা নটিংহাম ইউনিভাৰ্চিটিৰ এষ্ট্ৰ'ফিজিক্সৰ প্ৰফেচৰ ক্ৰিষ্ট'ফাৰ কনছলিছে কৈছে, অতিৰিক্ত স্থলীয় বুদ্ধিমান সভ্যতাৰ সন্ধানৰ পৰা না কেৱল এইটো গম পোৱা গৈছে যে জীৱন কেনেকৈ সৃষ্টি হয়, কিন্তু এইটোও কয় যে আমাৰ সভ্যতা কিমান সময়লৈকে চলিব। যদি আমি গম পাওঁ যে এই বুদ্ধিমান জীৱন সাধাৰণ, ইয়াৰে পৰা আমি গম পাম যে আমাৰ এই সভ্যতা কিছু শতক বছৰতকৈ বেছি সময়লৈ বৰ্তি থাকিব পাৰে। বৈকল্পিক ৰূপত যদি আমি পাওঁ যে আমাৰ গেলেক্সিত কোনো সক্ৰিয় বা এক্টিভ সভ্যতাবোৰ নাই, তেতিয়াহ'লে এইটো আমাৰ কাৰণে দীৰ্ঘকালীন অস্তিত্বৰ কাৰণে এক বেয়া সংকেত হয়। বন্ধুসকল, আজিলৈ ইমানেই। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে ঘণ্টা বটন টিপিব নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, লাইক কৰক।
ধন্যবাদ।